স্বাগতম জনাইছো সকলোকে মোৰ চেনেলত যিসকলে আজি মোৰ ভিডিঅ'বোৰ প্ৰথমৰ পৰা চাই আছে তেওঁলোকে মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰি দিয়ে আৰু মোৰ বেল আইকনটো যাতে একেবাৰে দবাবলৈ নাপাহৰে কাৰণ পিছৰ ভিডিঅ'ৰ নটিফিকেশনবোৰ তেতিয়াহে পাব আৰু আজি আমি বনাব লৈছো মিহলি পাচলি এখন ধুনিয়া আৰু ইয়াৰ বাবে আমাক লাগিব বিভিন্ন ধৰণৰ পাচলি এইবোৰ সকলো উপলব্ধ থাকেই ঘৰত আমি লৈছো এটা ক্যাপসিকাম তিনিটা বিলাহী আৰু বিনখিনি মই মধ্যমীয়া জোখত কাটি লৈছো আৰু ইয়া আলুৰ গিডখৰ চাওকচোন মই কেনেকৈ কাটিছো আৰু ইয়া হৈছে কেঁচা মটৰ আৰু বাটিটোত মোৰ আছে কাজু বাদাম আৰু এটা শুকান জলকীয়া বিলাহী তিনিটাৰ লগত বাৰু এইখিনি মই এটা আছুতীয়াকৈ থৈ দিছো কাৰণ এইখিনিৰ কাম সম্পূৰ্ণৰূপে বেলেগ আপোনালোকে স্কিপ নকৰাকৈ চাই যাব তেতিয়াহে সকলোখিনি বুজি পাব আৰু চাওক মই ইয়া গাজৰখিনিও ধুনিয়াকৈ মিডিয়াম জোখত কাটি লৈছো আপোনালোকে চাই যাওক আৰু এইবিধ পাচলি আছে বাৰু আৰু এবিধ আছে সামগ্ৰী সেইবিধ হৈছে বগা ফুলকবি আমি যেনেকৈ প্ৰস্তুত নকৰো কিয় ফুলকবিখিনি যাতে গৰম পানীত নিমখ দি উতলাই লয় কাৰণ ইয়াত বহুতো কেমিকেল থাকে আৰু ময়ো এনেকৈ উতলাই লৈছো আৰু মই এতিয়া গৰম হ'ব দিছো মই কেৰাহীত তেল দিছো আৰু এই তেলখিনিত সকলো বস্তু এবিধকৈ আমি ভাজিব লাগিব আৰু মই ইয়া গাজৰখিনি প্ৰথমতে গাজৰখিনি ভাজি লৈছো আপুনি কেতিয়াও এবিধকৈ নাভাজিম বুলি নাভাবিব কাৰণ এবিধকৈ যদি নাভাজে তেতিয়া হলে লাগি ধৰিব পাৰে আপুনি হাই ফ্লেমত এইখিনি বস্তু ধুনিয়াকৈ নিমখ দি ভাজি ল'ব কম জুই দি নাভাজিব কাৰণ কম জুই দিলে লাগি ধৰাৰ উপৰিও গলি যাব পাৰে ভাজাখিনি খটখটীয়া হৈ থাকিব লাগিব আৰু এইখন থালত বাকিখিনি ইয়া বিনখিনি আলুখিনি মই বেলেগকৈ ভাজিম আৰু মটৰ আৰু ক্যাপসিকামখিনি মই একেলগে ভাজিম শেষত আপোনালোকে চাই যাবচোন কিদৰে মই প্ৰস্তুত কৰো আৰু মোৰ ইয়া ফুলকবিখিনি তৈয়াৰী হ'ল মই পানীখিনি টুকি লম আৰু বাকি থকা তেলখিনিত মই ইয়া বিনখিনি ঢালি দিছো এই একেই পদ্ধতিৰে ইয়াত নিমখ দিব লাগিব আৰু বিনখিনিও মচমচিয়াকৈ ভাজিব লাগিব ইয়া ভাজি আছো মই চাওকচোন ইয়া ধুনিয়াকৈ আৰু আৰম্ভ হ'বৰে হ'ব ইয়া মোৰ ৰেডি হৈ গ'ল ভাজা ধুনিয়া এটা মই কাখৰ বাচনত এবিধকৈ থৈ আছো আৰু ইয়াতে মই বাকি থকা আলুখিনিও ঢালি দিলো সেই একেই পদ্ধতিত ইয়াতো অকমান নিমখ দি আমি ধুনিয়াকৈ খটখটীয়া হোৱালৈ ভাজিব লাগিব আৰু মোৰ আলু ৰেডি হ'বৰে হ'ল ইয়া মোৰ আলুখিনি হৈয়ে গ'ল এইখিনিও মই সেই একেটা বাচনতে ধুনিয়াকৈ ষ্টৰ কৰি থৈ দিম ইয়া ৰেডি হৈ গ'ল বনাই চাবচোন এইখন সবজি খুবেই টেষ্টি হয় আৰু ইয়াত মই টুকি লোৱা ফুলকবিখিনিও ঢালি দিম আপোনাৰ যদি ঘৰত ফুলকবি নাইও আপুনি ব্ৰকলিও ইউজ কৰিব পাৰে আপোনাৰ যিকোনো মন পছন্দৰ বেঙেনা হওক একেই প্ৰসেছতে যিকোনো ধৰণৰ মিহলি সবজি দিব পাৰে এনেকৈ মই এইখিনিও ভাজি লৈছো ইয়া মোৰ ৰংচুৱা হ'ল ফুলকবিটো নিমখ দিব মই ইয়া কাঢ়ি থৈ দিছো ফুলকবি খালে কেতিয়াও বইল নকৰাকৈ নাখাব ইয়াত বহুতো কেমিকেল থাকে এইখিনি টুকি লৈছো আৰু ইয়াতে মই সেই মটৰখিনি আৰু ক্যাপসিকামখিনি মই ইয়াত একেলগে দিম কাৰণ দুয়োটা বস্তু বেছি ভাজিব নালাগে টাইট হৈ যাব অকণমান কোচ খালে ইয়া আমি উঠাই থৈ দিম আৰু ইয়াৰ এতিয়া মেইন বস্তুখিনি হৈছে কাজু যিহেতু আমি আগতে পিয়াজ দিয়া নাছিলো ইয়াত পিয়াজ দুটা ইয়া আদা নহৰু গোটাকৈ লৈছো আদা ইয়াত বিলাহী তিনিটা আছে আৰু কাজু বাদাম আৰু এই জলকীয়াৰ মিশ্ৰণ ইয়া গোটা ইলাইচি তিনিটা আৰু লং দুটা মই কেৰাহীত দিছো আৰু গোটা জিৰা অকমান আৰু
বাকী থকা সকলো বস্তু লাহে লাহে মই ইয়াত ঢালিব আৰম্ভ কৰিছোঁ। পিঁয়াজ দিলোঁ, বিলাহী, মছলাখিনিও বটিব নালাগে, গোটাকৈ দিলেই হ'ল, কাৰণ এইখিনি বস্তু আমি ভালকৈ মিক্সিত পেষ্ট বনাব লাগিব। চাওকচোন। আৰু মন কৰিব, যেতিয়াই বিলাহী দিয়ে কেৰাহীত তেতিয়াই অকণমান নিমখ দিব, কাৰণ নিমখে বিলাহীটো গলাই দিয়ে। আৰু আমাৰ মিহলি পাচলিখিনিও ধুনীয়া হৈছে। আৰু এইখিনি আচলতে এনেকৈও খাব পাৰি, এনেকৈ খায়ো খুব ভাল লাগে, কিন্তু আমি যিহেতু আজি ক্ৰিমি পাচলি বনাম সেইকাৰণে চাওঁ আহকচোন কেনেকৈনো বনায়। এয়া আমাৰ লাহে লাহে গলিব আৰম্ভ কৰিছে। আৰু এই গলাখিনি আমি কম জুইত ভাজি 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 শেষত এখন প্লেটত উলিয়াই ল'ম। আৰু চাওকচোন, যেতিয়া ঠাণ্ডা হয় তেতিয়াহে আপুনি মিক্সাৰ জাৰত দিব, নহ'লে বেয়া হৈ যাব পাৰে। আৰু এইখিনি মিক্সাৰ জাৰত দি আমি এটা ধুনীয়া পেষ্ট বনাই ল'ম। যদি আপোনাৰ মিক্সিৰ জাৰত পানী অকণ দি পেলাই দিব, অকণমান বেছি মিহি হ'ব তেতিয়া। চাওকচোন, এয়া মোৰ পেষ্টখিনি ৰেডি, আৰু ইমান ধুনীয়া এটা ফাইন পেষ্ট হৈছে। মোৰ পেষ্টখিনি ৰেডি হ'ল, কিন্তু মোৰ ভিডিঅ'টো এটা ক্লিপ ডিলিট হৈ গ'ল, মই সম্ভাৰ মাৰাখিনি দেখাব নহ'ল। আপোনালোকে একো নাই, কেৰাহীত ঢালি দিব অকণমান তেল দি। আৰু ইয়াত মই ঢালি দিলোঁ। মোৰ বাৰু নাছিলে ক্লিপটো, মই খুবেই দুখিত। আৰু এইখিনি পেষ্টখিনি একেই প্ৰচেছ হয়, একো নাই, খালী কেৰাহী এটাত আপুনি এইখিনি ঢালি দিব পাৰে। অকণমান কাশ্মীৰী দিছোঁ ইয়াত। আৰু ইয়াতে দিম মই গৰম মছলা। গৰম মছলাৰ মই পাউডাৰ বনাই লৈছোঁ, গোটা গৰম মছলা কিনি আনি। আৰু এচামুচ চেনি। চেনিটো খুবেই ইম্পৰ্টেণ্ট। কিছুমানে মিঠা নাখায় বাৰু, কিন্তু এইটো চব্জি অকণমান মিঠা নিমখীয়া টাইপৰ লাগে, সেইকাৰণে বিৰাটেই টেষ্টি লাগে খাই। মই চেনিটো দিলে ভাল পাওঁ খাই। এয়া আমাৰ গ্ৰেভিটো ৰেডিয়ে হৈ গৈছে। আৰু ইয়াতে আমি মিহলি পাচলিখিনি গোটেই ঢালি দিম। এয়া ঢালি দিছোঁ। যিহেতু আমি পাচলিখিনি বেছি সময় ভজা নাছিলোঁ, কাৰণ অকণমান কেঁচাইও থাকিব পাৰে, সেইকাৰণে আমি ইয়াত অকণমান পানী যোগ কৰিব লাগিব দেই। আমি অকণমান পানী যোগ কৰিম ইয়াত। আৰু কেঁচা ধনিয়া মই ঢালি দিছোঁ। আৰু ইম্পৰ্টেণ্ট বস্তুটো হৈছে বাটাৰ। এয়া মই ঘৰতে বনোৱা, আৰু ইয়াৰ ভিডিঅ' মই অন্য ৰেচিপিত ধুনীয়াকৈ দিম, কেনেদৰে প্ৰস্তুত কৰিব পাৰোঁ আমি বাটাৰ ঘৰতে। মোৰ সেইকাৰণে বেল আইকনটো দবাব একেবাৰে নাপাহৰিব। এয়া মই বাটাৰখিনিও দি দিলোঁ। আৰু ইনগ্ৰিডিয়েণ্টছ এটা আছে, সেয়া হৈছে কেঁচা গাখীৰ। যিকোনো কেঁচা হওক, বইল গাখীৰ হওক, মুঠতে ঠাণ্ডা গাখীৰ এবাটি ঢালি দিছোঁ। আৰু ইমানেই টেষ্টি লাগে। আৰু যদি আপোনাৰ গাখীৰ নাই, ফ্ৰেছ ক্ৰীম, যিকোনো দৈৰ ওপৰত থকা ক্ৰীমো দিব পাৰে। আৰু এটা বস্তু হৈছে চাহী পনীৰ মছলা। যদিও ইয়াত পনীৰ নাই, কিন্তু এইটো মছলা ইমানেই টেষ্টি, যিকোনো আঞ্জা চব্জিত দিব পাৰে। আৰু এইটোৰ টেষ্টটো বহুত বেছি ধুনীয়া। আৰু মই এইখন চব্জিত এইটো মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চেম এইটো মছলাই দিব, এটা ধুনীয়া গোন্ধ আহিব। আৰু ইয়াৰ কচুৰি মেথি, সদৌ শেষত কচুৰি মেথি অকণমান ঢালি দিছোঁ, ধুনীয়া গোন্ধ ওলায়। এয়া আমাৰ অলমষ্ট ৰেডি হৈ গ'ল। মই পানীখিনি শুকাই ল'ম বাৰু। এয়া মোৰ ৰেডি মিহলি পাচলি ক্ৰিমি। বহুতেই টেষ্টি লাগে। ঘৰত আপোনালোকে বনাই চাবচোন এইবাৰ। আৰু যোনে বনায় এইটো ৰেচিপি মোক সুধিবলৈ আৰু মোক দেখাবলৈ একেবাৰে নাপাহৰিব। আৰু কমেণ্টতো জনাব আপোনালোকে